हेलो बंधुসকল वेलकाम टू की केनेके चैनल। तो बंधुসকল আপোনালোক সকলকে মোৰ কি কেনেকে চেনেলত স্বাগতম। তো বন্ধুসকল যদি আপুনি আমাৰ চেনেলত নতুন আছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব। তো যেনে আপুনি থাম্বনেইলটো চাইছে যে আজিৰ ভিডিঅ'টোত আমি চাম কেনেকে আপুনি ডিজেবিলিটি সাৰ্টিফিকেট বনাব পাৰিব, কেনেকে বিকলাংগ সাৰ্টিফিকেট বনাব পাৰিব তাৰ বিষয়ে আমি জানিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো বন্ধুসকল প্ৰথমে আপোনাক কি কৰিব লাগিব, আপুনি ইয়াতে আহিব, ইয়াতে আহি আপুনি ইয়াতে আপুনি সার্চ কৰি দিব, ইয়াতে ডিজেবিলিটি সার্টিফিকেট এনেকৈ আপুনি জাস্ট সার্চ কৰি দিব। আপোনাক বেলেগ কিবা সার্চ কৰিব নালাগে, আপুনি জাস্ট ইয়াতে আপনি সার্চ কৰি দিব ডিজেবিলিটি সার্টিফিকেট, বা আপনি ইয়াতে এনেকৈ সার্চ কৰিব পাৰে ইউনিক ডিজেবিলিটি আইডি। তো ইমানখিনি আপনি সার্চ কৰোতে আপোনাৰ এনেকৈ একটা ওয়েবসাইট আহি যাব সন্মুখত। তো আহাৰ পিছত আপনি জাস্ট এই প্ৰথম ওয়েবসাইটত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ এটা ওয়েবসাইট খোল খাব। তো ইয়াতে আপুনি চাব পাৰিব এনেকৈ আহিছে ইউনিক ডিজেবিলিটি আইডি। তাৰ পিছত আপুনি এনেকৈ চাব পাৰিব, ইয়াতে আপুনি ৰাইট সাইডত পাব। যদি আপুনি মোবাইলত কৰিছে তেনেহলে আপুনি ইয়াতে ৰাইট চিন ক্লিক কৰি ইয়াতে আপুনি ডেস্কটপ সাইটটো বনাই ল'ব। মই ল্যাপটপতে দেখুৱাই দি আছো। তো ইয়াতে আপুনি চাব পাৰিছে এপ্লাই ফৰ ডিজেবিলিটি সার্টিফিকেট এণ্ড ইউডিআইডি কাৰ্ড। তো জাস্ট আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে চাব পাৰিব এনে এটা ফৰ্ম আপোনাৰ সন্মুখত খোল খাব। তো জাস্ট আপুনি ইয়াতে যাৰ নামত আপুনি আইডি বনাই আছে, আপুনি ডিজেবিলিটি সার্টিফিকেট বনাব খুজিছে, তাৰ প্ৰথম নামটো ইয়াতে আপুনি সার্চ কৰি দিব। ইয়াতে আপুনি লিখি দিব যেনেকুৱা ধৰক মই ইয়াতে নাম দিছো, এনেকৈ এটা নাম দিছো। মই জাস্ট আপোনাক চাবলৈ মই দেখুৱাবলৈ মই জাস্ট ইয়াতে এটা নাম দিছো, ইয়াতে এটা মই নাম দিছো এনেকুৱা। তো এনেকুৱা মই এটা নাম দিলো, দিয়াৰ পিছত ইয়াতে মিডল নেম, ইয়াতে আপোনাৰ লাস্ট নেম, যদি সাৰনেম বা লাস্ট নেম, মিডল নেম থাকিলে ইয়াত দিব, লাস্ট নেম নহলে আপনি নাথাকিলে আপনি লাস্ট নেমটো ইয়াতে দি দিব। তো ইয়াতে যি আছে আপনি তাকে ইয়াতে দি দিব। দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিব আবেদন কা পহলা নাম। তো আপুনি ইয়াতে হিন্দীত চাব পাৰিব। তো এইটো আপুনি কি কৰিব, মই আপোনাক কৈ দি আছো, আপুনি ইংলিছতে ইয়াতে লিখি দিব এনেকৈ কৈ। জাস্ট মই যেনেকৈ ওপৰত মই লিখিছো এনেকৈ লিখি দিব। জাস্ট ইয়াতে লিখাৰ পিছত আপনি এনেকৈ আপনি স্পেচত ক্লিক কৰি দিব। আপুনি ইয়াতে চাব পাৰিব আপুনি ইয়াতে আহিছে, ইয়াতে সেম আপনি তেনেকুৱা কৈ দিব, দি কেনে এনেকৈ আপনি মাৰি দিব। তো ইয়াতে মই দিছো, তো এনেকৈ আপনি দিব। দিয়াৰ পিছত ইয়াতে আপনি চাব পাৰিব ইয়াতে ফাদাৰ নেম আছে, ফাদাৰ নেম ইয়াতে আপনি দিব, ইয়াতে মাদাৰ নেম দিব, ইয়াতে ডেট অফ বাৰ্থটো দি দিব। তাৰ পিছত ইয়াতে আপনি হিন্দীত পাব, তো ওপৰত যেনেকুৱা আপনি দিব তাতে এনেকুৱা সেম ইংলিছত লিখি আপনি জাস্ট ইয়াতে স্পেচত ক্লিক কৰি দিয়াৰ লগে লগে এইটো আপনি হিন্দীত আহি যাব। তাৰ পিছত ইয়াতে আপনি মাকৰ নাম পাব। তো মাকৰ নাম ইয়াৰ পৰা আপনি চাব পাৰিছে আবেদক কে মাতা কা নাম। তো আপুনি ইয়াতে এনেকুৱাকৈ দিব, ইংলিছত দিব, দিয়াৰ পিছত স্পেচ মাৰি দিলে লগে লগে আহি যাব। ইয়াতে এজটো অটোমেটিক আহি যাব ইয়াতে যেতিয়া আপুনি ডেট অফ বাৰ্থ বহাই দিব। তো ইয়াতে আপোনাৰ আহি যাব। মই ইয়াতে দেখুৱাই দি আছো যেনেকুৱা ইয়াতে আছে প্ৰথম ডেট, ইয়াতে আছে 6 মাহ, ইয়াতে আছে আপোনাৰ 2005। তো মই এনেকুৱাকৈ সাপোজ ইয়াতে দি দিলো, ইয়াতে এজটো আপনি ইয়াতে আহি যাব। তাৰ পিছত ইয়াতে আপনি জেন্ডাৰটো সিলেক্ট কৰি দিব, ইয়াতে মোবাইল নাম্বাৰ এটা দি দিব, ইমেইল আইডি থাকিলে ইয়াতে দিব, নাতিলেও একো কথা নাই। তাৰ পিছত মাৰ্ক অফ আইডেন্টিফিকেশন, তো ইয়াতে থাকিলে দি দিব, নহলে একো কথা নাই। ইয়াতে ক্যাটাগরিটো আপনি দি দিব, জেনারেল ওবিসি এসটি এসসি যি আছে আপনি তাকে দি দিব। তাৰ পিছত ইয়াতে ব্লাড গ্ৰুপ থাকিলে দিব, নাথাকিলে নাই। ইয়াতে আপনি মেরিড না আনমেরিড এটো মেরিটাল স্ট্যাটাসটো ইয়াতে দি দিব। তাৰ পিছত ইয়াতে প্লিজ সিলেক্ট রিলেশন উইথ, ইয়াতে আপনি দি দিব কোনে এপ্লাই কৰি আছে, যদি দেউতাই এপ্লাই কৰি আছে, ফাদার মাদার যোনে এপ্লাই কৰি আছে ইয়াতে আপনি দি দিব। সেলফ থাকিলে সেলফ দি দিব, আর যদি ফাদার থাকে ইয়াতে আপনি ফাদার লিখি ইয়াতে আপনি ফাদার নেমটো দি দিব, ইয়াতে গার্জিয়ান নেমটো দি দিব, গার্জিয়ানের এটো কন্টাক্ট নাম্বার ইয়াতে দি দিব। একচুয়ালি আপনি ইয়াতে যেটো কন্টাক্ট নাম্বার দিব এইটোকে দি দিব, কারণ যদি এডাল্ট যদি নহয়। তাৰ পিছত ইয়াতে ফটো আপনি একটা আপলোড কৰি দিব। ফটো ইয়াতে আপনি চাব পাৰিছে ইয়াতে 15 কেবিৰ পৰা 30 কেবিৰ ভিতৰত হ'ব লাগিব। তো ইয়াতে আপনি সোর্স ফাইলত ক্লিক কৰিব। সোর্স ফাইলত ক্লিক কৰাৰ পিছত ইয়াতে আপনি মই ইয়াতে দেখুৱাই দি আছো যেনেকৈ ইয়াতে মই কৰি দি আছো তেনেকুৱাকৈ ইয়াতে আপনি দি দিব। ফটোটো মই ইয়াতে আপলোড কৰি দিলো, ইয়াতে আপনি চাব পাৰিছে ফটো ইয়াতে চাব পাৰিছে 800 পিক্সেলত হ'ব লাগিব। ইয়াতে সিগনেচাৰটো ইয়াতে আপনি জাস্ট চুজ ফাইলত ক্লিক কৰি দিব। চুজ ফাইলত ক্লিক কৰাৰ পিছত ইয়াতে আপনি সিগনেচাৰটো এনেকৈ দি দিব, ইয়াতে আপোনাৰ এনেকুৱাকৈ আহি যাব। তাৰ পিছত ইয়াতে আপনি এড্ৰেছ লাইনটো দি দিব।
দিয়াৰ পিছত ইয়াতে আপুনি চাব পাৰিছে স্টেট, তো স্টেট আপনি ইয়াতে দি দিব, ডিস্ট্রিক্ট তো ইয়াৰ পৰা আপনি দি দিব। ফিৰ আপনি ইয়াতে আপোনাৰ চাব পাৰিব, ইয়াতে আপোনাৰ সাব ডিস্ট্রিক্ট যি আহিব আপনি তাৰ পৰা ইয়াতে সিলেক্ট কৰিব। ইয়াতে ভিলেজটো আহি যাব, তাতে আপনি দিব ভিলেজ টাউন যি আছে। তাৰপিছত ইয়াতে আপোনাৰ পিন কোডটো দি দিব। তাৰপিছত ইয়াতে আপনি চাব পাৰিছে নেচাৰ অফ ডকুমেন্ট প্ৰুফ, তো ইয়াতে আপনি কোনটো দিব খুজিছে। যদি আধাৰ কাৰ্ড তেনেহলে ইয়াতে আধাৰ কাৰ্ড কৰি ইয়াতে আপনি আধাৰ কাৰ্ডৰ আপনি ফ্ৰন্ট পেজটো আপনি দি দিব। তাৰপিছত ইয়াতে আপনি পার্মানেন্ট এড্রেস চাইছে, যদি পার্মানেন্ট এড্রেস আর প্রেজেন্ট এড্রেস চান তো আপনি জাস্ট ইয়াতে সেম এজ এভবত আপনি ক্লিক কৰি দিব। চেক বক্সত ক্লিক কৰি দিয়াৰ লগে লগে ওপৰখিনি ইয়াতে আহি যাব। তাৰপিছত ইয়াতে আপনি চাব পাৰিছে কোৱালিফিকেশন, হাইয়েস্ট কোৱালিফিকেশন তো ইয়াতে সব আছে, ইলিটারেট আছে, প্রাইমারি আছে, ডিপ্লোমা, গ্রাজুয়েট যি সব আছে ইয়াতে আপনি দি জাস্ট আপনি নেক্সট বাটনত আপনি ক্লিক কৰি দিব। তো নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। তো ইয়াতে আপনি চাব পাৰিব ইয়াতে ডিজেবিলিটি ডিটেইলছ আছে। ইয়াতে ডিজেবিলিটি ডিটেইলছ ডু ইউ হ্যাভ ডিজেবিলিটি সার্টিফিকেট, তো আপনি ইয়াতে নো দি দিব। তাৰপিছত ইয়াতে ডিজেবিলিটি টাইপ, তো ইয়াৰ পৰা আপনি ডিজেবিলিটি টাইপটো সিলেক্ট কৰিব, যেনেকুৱা ব্লাইণ্ডনেছ মানে চকু নেদেখা। তাৰপিছত ইয়াতে আৰু আছে হাৰ্ড হেয়াৰিং মানে কাণতো একদমেই কম শুনা, তো ইয়াৰ পৰা আপনি সিলেক্ট কৰি দিব কোনটো। তো ল ভিজন থাকিলে মানে চকুৰে কম দেখা, এনেকুৱা ব্লাইণ্ডনেছ মানে কণা বুলি কওঁ। তো এনেকুৱা দি দিব। ইয়াৰ পৰা আপনি সিলেক্ট কৰি দিব যেটো হয়। এচিড ভিক্টিম হলে ইয়াৰ পৰা দি দিব। আৰু কেতিয়াৰ পৰা, জন্মৰ পৰা নে মানে 1-2 বছৰ বা 5 বছৰ কিবা কিবি হৈছে, তো এটো আপনি এটো সিলেক্ট কৰি দিব। দিয়াতে ডেটটো আপনি মেনশন কৰি দিব। আৰু যদি জন্মৰ পৰা যদি হয়ে থাকে এটো তেনেহলে আপনি এটো ডিজেবিলিটি বাই বার্থ, তো এটো সিলেক্ট কৰি দিব। তাৰপিছত এটো ডিজেবিলিটি এৰিয়া, এনেকৈ ইয়াতে যদি আপনি ব্লাইণ্ডনেছ দিয়ে তেনেহলে কোনটো চকু বা কোনটো এটো আপনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। তো ইয়াতে আপনি সিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপনি আপনার হসপিটাল ট্রিটমেন্ট ডিজেবিলিটি কিবা কিবি থাকিলে সেইবিলাক আপনি ইয়াতে দি দিব পাৰে। পেনশন কার্ড নাম্বার থাকিলে ইয়াতে দি দিব। ডিজেবিলিটি ডিউ টু, তো কিহৰ কাৰণে হৈছিল, এক্সিডেন্ট নে জন্মৰ পৰা যদি হৈ থাকে তেনেহলে ইয়াতে এটো দিব নালাগে। আৰু যদি ট্রিটমেন্ট কৰিছিলে কোনটো হসপিটাল ইয়াতে আপনি দি দিব। দি দিয়াৰ পিছত তাৰপিছত ইয়াতে আপনি নেক্সটত ক্লিক কৰি দিব। নেক্সটত যেতিয়া ক্লিক কৰিব এটো অলপ সময় লয়, কাৰণ এটো আপলোড লয়। তাৰপিছতহে এটো আগত যায়, সেইকাৰণে এটো অলপ ডাইৰেক্ট হ্যাং যেন এনেকুৱা লাগে। তো টেনশন নাই, এটো পাৰ হৈ গৈছে। তাৰপিছত এতে এমপ্লয়ি ডিটেইলছ, তো ইয়াৰ পৰা আপনি সিলেক্ট কৰিব এমপ্লয়ি নে আনএমপ্লয়ি, তো এটো আপনি সিলেক্ট কৰি দিব ইয়াৰ পৰা। তাৰপিছত এতে আপোনাৰ এমপ্লয়ি চেঞ্জ এটো আপনি দি দিব। এটো আপনি যদি নিদিয়ে একো কথা নাই, যে কিমান দিনৰ পৰা মানে যদি জন্মৰ পৰাই হৈ থাকে, যেনেকুৱা ধৰক এজন সৰু ল'ৰাৰ কাৰণে আপনি কৰিছে, তাৰ বয়স 16-17 বা এনে কিবা কিবি আছে, তেনেহলে এটো আপনি ডেট কেনেকৈ দিব, এটো আপনি এৰিব পাৰে, একো কথা নাই। তাৰপিছত এটো আপনি এপিএল বিপিএল কি আছে এটো আপনি সিলেক্ট কৰি দিব। পার্সোনাল ইনকাম, তো পার্সোনাল ইনকাম ইয়াতে আপনি দিব নালাগে, কি কাৰণ এটো মই সৰু ল'ৰাৰ কাৰণে কৰিছো, তো পার্সোনাল ইনকাম নাই, এটো আমি 0 দি দিলো। ফাদার ইনকাম ইয়াতে আপনি যিমান দিব পাৰে, তো এটো মই এনুৱেল এটো 10,000 দি দিছো। তাৰপিছত এটো আপনার হিসাবত আপনি দি দিব। তাৰপিছত নেক্সট কৰি দিব। তো নেক্সট কৰি দিয়াৰ পিছত ইয়াতে আইডেন্টিফিকেশন প্রুফ এটো আছে, তো আপনি সিলেক্ট কৰি দিব। ইয়াৰ পিছত আপনি এইটো সিলেক্ট কৰি দিব। তাৰপিছত এইটো আপনার দিব নালাগে, ইয়াৰ পৰা আপনি জাস্ট ইয়াৰ পৰা আধাৰ কার্ড নাম্বারটো দি দিব। আইডেন্টিটি প্রুফ সেম এজ প্রুফ অফ করেসপন্ডেন্ট এড্রেস, তো ইয়াতে আপনি আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰপিছত এতে আপনি চেক কৰি দিব। চেক কৰি দিয়াৰ পিছত এটো যেটো ক্যাপচা আছে, এই ক্যাপচাটো সেম আপনি ইয়াতে চাই একদম ইজিলি আপনি ইয়াৰ পৰা বহুৱাই দিব। বহুৱাই দি আপনি এটো নেক্সট আৰু এটা চেক কৰিব। চেক কৰাৰ পিছত আপনি ইয়াতে প্ৰসিডত ক্লিক কৰি দিব। প্ৰসিডত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপনি চাব পাৰিব जो एप्लिकेंट जনৰ ইয়াতে নাম পাব, পুরা নাম পাই যাব। এপ্লিকেন্টৰ ইয়াতে আপনি ফটো পাই যাব, ইয়াতে সিগনেচার পাই যাব। আপনি যদি কিবা আপনার কাস্টমারের কারণে কৰিছে বা এপ্লিকেন্টৰ কারণে যোনেই হোক, আপনি যদি নিজৰ বা আপনার লগৰে কাবাৰ যদি কৰিছে না, নতুবা আপনি যদি কাস্টমারের কারণে কৰিছে, আপনি ইয়াতে ফটো পাই যাব। কাস্টমারের সিগনেচার বা টিপ যদি দি থাকে এটুকে পাই যাব, যদি থাম দি থাকে এটুক পাই যাব। তো তাৰপিছত ইয়াতে আপনি যাব পাৰিব। সব ডিটেইলছখিনি আপনি দেখো একবাৰ চেক কৰি ল'ব বা তাক দেখুৱাই দিব যদি কাষত থাকে। তাৰপিছত এনেকুৱা আপনি চেক কৰিব। চেক কৰাৰ পিছত ইয়াতে সম্পূৰ্ণ ডিটেইলছ আপনি ইয়াতে পাই যাব। তাৰপিছত ইয়াতে আপনি চাব পাৰিব যদি কিবা ভুল হৈ থাকে তেনেহলে এডিট এপ্লিকেশনত ক্লিক কৰি আপনি এডিট কৰি
সেইটো ভালকে আপনি বহুৱাই দিব আৰু যদি ঠিকই আছে তেনেহলে কনফার্ম এপ্লিকেশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব হ্যাভ ইউ চেকড তো আপনি ইয়াতে সব চেক কৰিছে বুলি ইয়াতে ইএস দি দিব তো এটো আপনি সব ইএস দি দিব আপনি যদি পঢ়িব খোজে আপনি পঢ়িব পাৰে ইয়াতে আপনি চেক কৰি দিব তাৰ পিছত ইয়াতে এটো কনফার্ম কৰি দিব কনফার্ম কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত এনেকৈ আহি যাব ইয়াতে আপনি এটা এনৰোলমেন্ট নাম্বাৰ পাই যাব এনৰোলমেন্ট নাম্বাৰটো আপনি এটো পাই যাব ইয়াতে তো এটো আপনি চাব পাৰিছে ইয়াৰ পৰা আপনি কি কৰিব এটো এপ্লিকেশনটো ইয়াৰ পৰা ডাউনলোডত ক্লিক কৰি ইয়াতে ডাউনলোড কৰি লব তাৰ পিছত এটো ডাউনলোড ৰিসিপ্ট তো দুয়োটা আপনি ডাউনলোড কৰি লব ইয়াতে জাস্ট ইয়াতে ক্লিক কৰি দিলে আপোনাৰ হৈ যাব ডাউনলোড হৈ যাব তো আপনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপনি এটো কি কৰিব এটো আপোনাৰ এতিয়া হৈ গৈছে আপনি এতিয়া হোমত যাব পাৰে হোমত আহাত পিছত আপোনাক এনেকুৱা দেখুৱাই দিব পিছে আপনি কি কৰিব ইয়াতে আপনি ইয়াতে ট্র্যাক ইয়াৰ এপ্লিকেশন স্ট্যাটাস তো এটোত আপনি আহিব যেতিয়া আপোনাৰ চেক কৰিব লাগে তো যেটো এনৰোলমেন্ট নাম্বাৰ পাইছিলে সেই এনৰোলমেন্ট নাম্বাৰ ইয়াতে দি দিব দিয়াৰ পিছত আপনি গোত ক্লিক কৰি দিব গোত ক্লিক কৰি দিয়াৰ লগে আপোনাৰ এপ্লিকেশনটো ইয়াতে দেখুৱাই যাব শো হৈ যাব ইয়াতে চাব পাৰিছে আপনি ইয়াৰ এপ্লিকেশন কারেন্ট স্ট্যাটাস ইয়াৰ এপ্লিকেশন ইজ সাবমিটেড you may contact to your district medical authority for further action তো জাস্ট মই এটো কৰি দিলো এই কাৰণে এনেকুৱা দেখুৱাই আছে যেতিয়া ইয়াতে আহি যাব কনফার্ম হৈ যাব এতে তাৰ পিছত আপনি কি কৰিব এপ্লাই ফৰ ডিসেবিলিটি সার্টিফিকেট এন্ড সরি এটো নহয় এটো আপোনাৰ আহি গলে তাৰ পিছত ডাউনলোড ইয়োর ই ডিসেবিলিটি কার্ড এন্ড ইউডিআইডি কার্ড তো এটোত আপনি আহি যাব আর পিছত আপনার যেটো এনৰোলমেন্ট নাম্বার আছে এনৰোলমেন্ট নাম্বারটো আপনার তার আগত আপনার ইউডিআইডি কার্ড নাম্বারটো আহি যাব তো আপনি ইয়াতে এনৰোলমেন্ট নাম্বার এটা চেক কৰিব পাৰিব এটো বহাই দিব ইয়াতে ডেট অফ বাৰ্থটো বহাই দিব এনেকুৱাকৈ আপনি ডেট অফ বাৰ্থটো বহাই দিব মই ইয়াতে দেখুৱাই দিছো জাস্ট আপোনাক দেখুৱাবলৈ তো এনেকুৱাকৈ মই এটো জাস্ট এনেকুৱাকৈ বহাই দিব ক্যাপচাৰটো ইয়াতে যেনেকুৱা ক্যাপচাৰ আছে সেম আপনি ইয়াতেও তেনেকুৱাকৈ বহাই দিব ক্যাপচাৰটো বহাই আপনি জাস্ট ইয়াতে লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত আহি যাব কাৰ্ডটো এতিয়া কাৰ্ড আহা নাই কাৰণ এটো এতিয়ালৈ কাৰ্ডটো বনোৱা নাই তো এটো এতিয়ালৈ হেতু হোৱা নাই সেই কাৰণে জাস্ট মই এপ্লাই কৰিলো সেই কাৰণে এটো ইয়াতে আপনি চাব পাৰিছে ইউডিআইডি নাম্বাৰ নট अवेलेबल কাৰ্ড এক্সপায়াৰি ডেট এটো নট अवेलेबल আছে যেতিয়া আহি যাব তেতিয়া এটো সম্পূৰ্ণ এটা কাৰ্ডৰ নিচিনা যেনেকৈ আধাৰ কাৰ্ড পায় তেনেকুৱা আপনি ইয়াতে চাব পাৰিব ইয়াতে ইউডিআইডি নাম্বাৰ পাব এক্সপায়াৰি ডেট সব ইয়াতে আপনি পাই যাব এটাৰ পৰা আপনি জাস্ট ইয়াতে ডাউনলোডত ক্লিক মাৰিলে আপনি ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে ডাউনলোডৰ অপচন পাব আপনি ডাউনলোডত ক্লিক কৰি আপনি ডাউনলোড কৰি ল'ব তো এনেকৈ আপোনাৰ ডিসেবিলিটি সার্টিফিকেট বনাব লাগে তো ভিডিওটো ভালে লাগিলে আমাৰ ভিডিওটো লাইক কৰি দিব আৰু কাকত থাকিবলৈ আমাৰ লগত থাকিবলৈ আমার চ্যানেলটো সাবস্ক্রাইব কৰি দিব আৰু লগত থকা বেল আইকনটো অলত ক্লিক কৰি দিব আজিৰ কাৰণে ইমানেই থ্যাংক ইউ জয় হিন্দ